তো ফ্ৰেণ্ডছ মই তোমালোকক আগতে এটা কথা কৈ যাওঁ, তোমালোকে মোক বহুত মৰম দিছা আৰু মোক ছাপোৰ্ট কৰিছা আৰু আশা কৰোঁ এনেকুৱা আগলৈকে তোমালোকে ছাপোৰ্ট দি থাকিবা আৰু এনেকুৱা মৰম দি থাকিবা। ময়ো আৰু চেষ্টা কৰিম ভাল ভাল ভিডিঅ' বনাবৰ কাৰণে। মই জানো, বিশ্বাস কৰোঁ যোনে যোনে মোৰ ভিডিঅ' চাই সদায় ভিডিঅ'বিলাক চাই থাকে আৰু মোক সদায় ফ'ল' কৰি থাকে। তো ফ্ৰেণ্ডছ যি নহওক কিয় আজিও এটা ভিডিঅ' বনাইছোঁ, তো তোমালোকে ভিডিঅ'টো চোৱা। নাম ৰাখি কুকুৰ পুহিম, তাক নুসুধিম পাবজিত লুটিম, তোৰ যি তোৰ আগত মই ডাঙি ডাঙি চল বজৰি। হেল্ল' গাইজ, ৰষ্টাৰ বয় পাছন বৰপেটা হিয়াৰ। তো আজি মই তোমালোকৰ আগত ক'বলৈ গৈ আছোঁ, টিকটক এপটোত টেলেণ্ট দেখুৱাবলৈ আহি কেৱল মাত্ৰ মককেলামকিৰে ভৰা বজাৰ কৰি পেলোৱা কেইটামান জঘন্য প্ৰাণীৰ কথা। টিকটকত ভিডিঅ' বনাই নিজকে হিৰো হিৰোইন বুলি ভাবা এইসব অবাইচ নমুনাক উল্টাই পুল্টাই এচাত দিবৰ কাৰণে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো দেখাৰ পিছত তোমালোকৰ বাবে এই ঘণ্টিজনৰ দৰে বুকুত উখল মাখল বাঢ়িছে নেকি? মোৰ কিন্তু এই ভিডিঅ' দেখাৰ পিছত বুকুত উখল মাখল নহয়, ইয়াক আন্ধাৰে মুন্ধাৰে অকলে পালে মাৰি পেলাম যেন লাগিছে। নহয় মানে এইসব প্ৰাণীয়ে বাৰু মাক ভনীয়েকৰ চুৰিদাৰ মেখেলা পিন্ধি কি পায়? চানি নুনু বোলা বস্তুটো আচলতে সিহঁতৰ একেবাৰেই নাই। তোৰ হিপছ বিৰি টানি টানি কোলা হৈ গ'ল তোৰ লিপছ, লিছ লাগে তোক কেলা ওকে মই দিম, তোৰ নামত নাম ৰাখি কুকুৰ পুহিম, তাক নুসুধিম পাবজিত লুটিম, তোৰ যি তোৰ আগত মই ডাঙি ডাঙি ভাল এইজনী কম হাৰামিনে নিজৰ গিৰিয়েক থকাৰ পিছতো এইবিলাক ভিডিঅ' বনাই আছে। ৰ'ব, আপোনাৰ লাজ নালাগে? নিজৰ হাজবেণ্ড থকাৰ পিছতো এনেকুৱা গানবোৰক এনেকুৱা এক্সপিৰিয়েঞ্চ দি থাকিব। চাওক নব, আপোনালোকে অসমীয়া ছোৱালী আৰু অসমীয়া বোৱাৰী, আপোনালোকে কি কৰি আছে এইবোৰ? আৰু চাওক, বাহিৰৰ পৰা অসমীয়া কৃষ্টি সংস্কৃতি একো বুজি নাপায়, তেখেত ভিডিঅ' বনাই আছে। চাওক বন্ধুসকল, এয়া চোৱা, বাহিৰৰ মানুহে অসমীয়া কৃষ্টি সংস্কৃতি বিহু একো চিনি নাপায় আৰু বুজি নাপায়, একেবাৰে বিহু নাচিব নাজানিলেও কিন্তু চেষ্টা কৰিছে। আৰু আমাৰ অসমীয়া ছোৱালী আৰু অসমীয়া বোৱাৰী বিলাকে অসমীয়াৰ সন্মান গামোচাখনক ব্লাউজ পেণ্ট বনাই পিন্ধিছে। যিবিলাক এনেকুৱা গামোচা অপমান কৰে না, সেইবিলাক বাহাৰ যা না, তহঁতে মৰি যা। আহিবা, ফোন কৰিছে, আহিব। কি নিৰ্লজ্জ ছোৱালী এইবোৰ, টিকটক এপছটো বিজনেছত লগাই দিছে। আহিব মন কৈছে, আহিবা। আৰে নিৰ্লজ্জ ছোৱালী, এইবোৰ ভিডিঅ' বনাই ঘৰত লাজ নাপাওঁ নেকি? আৰু এনেকুৱা যদি ভিডিঅ' বনাওঁ, আমি যদি দোষটা ৰ'জ কৰোঁ, তেতিয়া আৰু মোলৈ ফোন কৰিবি, ভিডিঅ'টো সোনকালে ডিলিট কৰি দে, নহ'লে তোৰ নামত কেছ কৰিম, আল কৰিম, বাল কৰিম। লাজ নালাগে নিৰ্লজ্জ ছোৱালী? তো ফ্ৰেণ্ডছ, আজিলৈ ভিডিঅ'টো ইমানে। যদি মোৰ ভিডিঅ' চাই ভাল পালা তেনেহ'লে লাইক কৰা আৰু ভিডিঅ'টো কেনে পালা সেইটো কমেণ্ট কৰি জনোৱা। তো ফ্ৰেণ্ডছ, পুনৰ লগ পাম আন এটি ভিডিঅ'ৰ সৈতে, তেতিয়ালৈকে বাই। জাননী নালাগে চাই তোক ভাগৰ যৌৱনৰ দুপত, জাননী বুকুত ভাৱনা